বিপদত জনপ্ৰিয় অসমৰ 9জন ইউটিউবাৰ অসমৰ 9জন ইউটিউবাৰৰ বিৰুদ্ধে দাখিল এজাহাৰ কোন কোন ইউটিউবাৰ নাম আছে এই এজাহাৰত একাংশ ইউটিউবাৰে যুৱ প্ৰজন্মক জুৱাৰ প্ৰতি আকৰ্ষিত কৰাৰ অভিযোগ উত্থাপন হৈছে বৰ্তমান প্ৰতিটো পৰিয়ালতে থাকে এজনকৈ ইউটিউবাৰ অসমত অলিয়ে গলিয়ে কেৱল ইউটিউবাৰ এই সকল ইউটিউবাৰৰ কাম কি দেশৰ হকে ৰাজ্যৰ হকে কি কৰিছে এই সকল ইউটিউবাৰে একাংশই দেহা দেখুৱাই ঘটিছে ইউটিউবৰ টকা একাংশই আকৌ কৰে নাচত না ভূতকাণ্ড সমাজক বিপথে পৰিচালনা কৰিছে একাংশ ইউটিউবাৰে টকাৰ কাৰণে যিকোনো কামেই কৰিব পাৰে একাংশ ইউটিউবাৰে এইবাৰ অসমৰ 9জন মুছলমান ইউটিউবাৰ পৰিল বিপদত 9জন মুছলমান ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে কিন্তু কিয় গোচৰ তৰিব লগা হ'ল 9জনকৈ ইউটিউবাৰৰ বিৰুদ্ধে কি কাণ্ড কৰিলে তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই দিলে গোচৰ ইউটিউবাৰ ইনজামামুল হক পাছান আলী ৰহিবুল আৰিফুল জামান ইলিমা বেগম টুটু খান চাহিদুল ইছলাম নজিমুল হক আৰু হাছানুৰ হকৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ এওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে বিভিন্ন অনলাইন গেমৰ জৰিয়তে যুৱ প্ৰজন্মক জুৱা খেলৰ প্ৰতি আকৰ্ষিত কৰিছে এওঁলোকে বিভিন্ন অনলাইন গেম খেলি টকা ঘটাৰ প্ৰলোভন দিয়া দেখা গৈছে এই সকল ইউটিউবাৰক বাৰে বাৰে এনে কাণ্ড নকৰিবলৈ সকিয়নি দিয়াৰ পাছতো নিজৰ মুনাফাৰ বাবে নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে অৱশেষত আইনৰ কাষ চাপিব লগা হৈছে এই সকল সমাজ সচেতক ব্যক্তি লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী কৰিছে এই সকল লোকে নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম